গুড মৰ্ণিং সকলোকে ৰাতিপুৱা সম্ভাষণ জনাইছোঁ। আজি মই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই নতুন এটি ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টো চাই ভালেই পাব। আহকচোন আজি মই দিনটোত কি কৰোঁ আপোনালোকে চাই যাব। ৰাতিপুৱাই নতুন এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এয়া চাওক, এয়া মই আটা লৈছোঁ। আটা মই 2 কাপ লৈছোঁ। আপোনালোকে লৈ ল'ব নিজৰ অনুযায়ী। লগত মই এতিয়া এটা বস্তু ল'ম। এয়া চাওক, এয়া কঁঠাল আপুনি আটাৰ অনুযায়ীটো চাই দিব। মই ইয়াত কঁঠাল আপোনাৰ 4 ফুটা বা 5 ফুটা দি দিম। পাছত দৰকাৰ হ'লে আকৌ লৈ ল'ম। এতিয়া বৰ্তমান মই 4 ফুটাই লৈছোঁ। কঁঠাল সানোতে আপোনালোকে ইয়াত পানী দিব নালাগে। পানী নিদিয়াকৈ বনাব পাৰি। এনে তাৰপৰা মই তেনেকৈ সানি গৈছোঁ, ইয়াত পানী নিদিয়াকৈ। এনেদৰে আপোনালোকে ভালদৰে সানি থাকিব। বেকিং অলপ আপোনালোকে দি ল'ব। মই বেকিং এচামুচ ইয়াত দি থৈছোঁ। ভালদৰে মিলাই এতিয়া এনেদৰে মঠি গৈ থাকিব লাহে লাহে। এনেদৰে ভালকৈ আপোনালোকে মঠি ল'ব। ৰাতিপুৱাই মই ছোৱালীজনী টিফিনত দি যাম বুলি এনেদৰে ভাবিলোঁ, মনতে বনাই চাওঁচোন হয়নে নহয়। ছোৱালী টিফিনত দিম বুলিয়ে এইটো মই ভাবি বনাইছোঁ। কি হয় চাওঁ আৰু। ময়ো ফাৰ্ষ্ট টাইম বনাইছোঁ দেই। এনেকৈ মঠি গৈ থাকিব। চ' এইটো এটা ধুনীয়া লাডু হৈ গ'ল। ইমান ধুনীয়া লাডু হৈ গৈছে, দেখিছেনে? এইটো দেখিছে, ইমান ধুনীয়া লাডু এটা, ধুনীয়া কোমল হৈ গৈছে। আপোনালোকে এতিয়া কঁঠালৰ দিনত এনেদৰে বনাই খাব পাৰে। ঘৰত বনাই খাবচোন, বহুত ভাল লাগে। একদম কোমল আমল হয়। ইমান ধুনীয়া হৈছে। এতিয়া মই 5 মিনিট সময়ৰ কাৰণে এনেদৰে ৰাখিম, ইয়াত ঢাকি ৰাখিম অলপ, আৰু ধুনীয়া হৈ যাব তেতিয়া খাবলৈ। এনেদৰে আপোনালোকে এয়া গোল গোল কৰি ল'ব। সৰু সৰুকৈ গোল গোল কৰি ল'ব। দেখিছে? একেই আটাৰ যেনেকৈ আমি বেলো ন, সেই আটা একেহে। ৰুটিখন বনাবলৈ লাগে এনেকৈ। অলপ মঠিলে বস্তুটো খাবলৈও ভাল হয়। মঠি ল'ব ভালদৰে। এয়া চাওক, ৰুটি মই এনেকৈ বনাই গৈছোঁ। ইমান ধুনীয়াকৈ ফুলি আহিছে, দেখিছেনে? খাবলৈও বহুত কোমল কোমল হয়। দেখিছেনে বাৰু? এয়া মোৰ ৰাতিপুৱাৰ চাহকাপ ৰেডি হৈ গ'ল। আপোনালোকেও এনেদৰে ঘৰত বনাই খাই চাব দেই। খাই পিনাই ক'ব মোক কেনেকুৱা লাগিলে। হ'ল কঠীয়ানিলৈ অহা নাই। আজি কঠীয়ানিখন চাম বুলি আহিলোঁ। এয়া কঠীয়া সেইদিনাখন পৰাৰ পিছত আহিবই পৰা নাই। এয়া চাওক, কঠীয়া এয়া ডাঙৰ হৈছে দেই। মাজে মাজে ক'ৰবাত নাইকিয়া হৈ গ'ল, পানী হৈছিলে, বৰষুণ দি দিলে কাৰণে এনেকুৱা মাজে মাজে অলপ হেৰি হৈছে। ধুনীয়া হৈছে, অলপ ডাঙৰ হৈছে আৰু। ভিডিঅ'টো যদিহে চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই।